वेलकम जनाइছো আৰু আজি আমাৰ ঘৰত আহিব ব্ৰহ্মণ দাদা সকলোৱে চিনিয়ে পায় চাগে মিস্টাৰ ব্ৰহ্মণ দাদাৰ চেনেল আছে সবে চিনি পায় আৰু কি কম মই বাৰু যি বি হোক আজি মানে ব্ৰহ্মণ দাদাৰ লগত মই চ্যালেঞ্জ এটা কৰিম বুলি ভাবিছো আৰু ব্ৰহ্মণ দাদা বুলি এতিয়া আহি আছে সো আহিলে আপোনালোকক ভিডিও কৰি দেখাম বুলি ভাবিছো আৰু মানে আজিৰ ভিডিওটো ধমাকা হ'ব আৰু আপোনালোকে ভিডিওটো হেকলৈ চাই থাকিব স্কিপ নকৰাকৈ আৰু এয়া এতিয়া দাদা আহি পালে বহুত অপেক্ষাৰ পাছত নমস্কাৰ একচুৱেলি অকণমান দেৰি হৈ গ'ল কি ঘৰত অকণমান কাম আছিলেতো তাৰবাবে সেইবোৰ কাম কৰি শেষ হোৱাৰ পিছত পটাপট আহিলোঁ আৰু ভণ্টি ঘৰলৈ যিহেতু আমাৰ আগৰে লগৰ হয় যিহেতু তেখেতৰ দাদা তাকে আহিলোঁ আৰু তাকে ভিডিঅ'টো চাই থাকিব কিন্তু ধামাকা হ'বলৈ গৈ আছে যিহেতু মই দাদাৰ লগত চেলেঞ্জ কৰিম বুলি কৈছিলোঁ মই আপোনালোকক আগতে কৈছিলোঁ আৰু এতিয়া বস্তুবোৰ ওলাই লৈছোঁ চেলেঞ্জটো কিহৰ আছিলে ময়ো বিশেষকৈ গম পোৱা নাছিলোঁ কিন্তু এটা গম পালোঁ যে অ' মাই গড পিজ্জা যিহেতু পিজ্জা চেলেঞ্জ হ'ব এতিয়া তাকে এতিয়া ভিডিঅ'টো চাই থাককচোন কেনেকুৱা হ'বলৈ গৈ আছে আহক যিহেতু দাদাৰ লগত চেলেঞ্জ কৰিম বুলি কৈছিলোঁ আৰু এতিয়া মানে আমি এয়া বস্তুবোৰ ৰেডি কৰি থৈছোঁ এয়া পিজ্জা বাৰ্গাৰ আপোনালোকে দেখিয়ে পাইছে চাগে দেখিয়ে পাইছে যিহেতু আজি চেলেঞ্জ কৰিব গৈ আছোঁ আমি এতিয়া এতিয়া আহক চাই থাকক ভিডিঅ'টো কেনেকৈ চেলেঞ্জ কৰোঁ আৰু কেনেকৈ খাওঁ যিহেতু অঁ তুমি কিবা ভাত খাইছিলা নেকি প্ৰথম নাই কোৱা মই খাইছিলোঁ কিন্তু অকণমান নাই একো নাই হ'লেও খাম কিন্তু মই যিহেতু এটা আপোনালোকে মোবাইলটো ধৰি দিছে এতিয়া আমি ধুনীয়াকৈ ভণ্টি আৰু মই চেলেঞ্জ কৰোঁ যিহেতু তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ তেন্তে ব'লা অঁ পিজ্জা 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 আৰু এতিয়া বাৰ্গাৰ যিহেতু এতিয়া আমি বহিছোঁ তাকে এতিয়া আমি মানে ভাবিছোঁ চেলেঞ্জটো বেলেগ টাইপৰ কৰোঁ নেকি আমি টাইম লেপছ এপ্লাই কৰি ৰাখিছোঁ এতিয়া ভণ্টি ষ্টাৰ্ট কৰি দিলে মানে ষ্টাৰ্ট হ'ব যিহেতু আৰু আমি সময়টো লৈছোঁ 7 মিনিটত কোনে সোনকালে খাই শেষ কৰিব পাৰে তাকে এতিয়া ষ্টাৰ্ট কৰোঁ আৰু তেন্তে ভণ্টি ষ্টাৰ্ট কৰি দিয়া ষ্টাৰ্ট কৰি দিওঁ ঠিক আছে ভাবিছিলোঁ ভণ্টিয়ে লাহে লাহে খাব বুলি স্পীডত খাই আছোঁ কম্পিটিশ্যন একদম টাফ হৈ আছে চ কাৰ শেষ হ'ব এতিয়া চাই লওঁ আৰু 17, 19 Hot. Hot. টাইম আপ মানে আমাৰ দুটা পিজ্জা চেলেঞ্জ কৰিছিলোঁ আৰু বৰ্মান দাদা এটা কমপ্লিট কৰি দিলে আৰু এটা পিজ্জা থাকি গ'ল বাৰু কিন্তু মোৰ এটা পিজ্জাও কমপ্লিট নহ'ল এয়া চাওক আৰু বৰ্মান দাদা জিকি গ'ল আৰু যিহেতু আমি পিজ্জা চেলেঞ্জ কৰি ল'লোঁ আৰু জিকিলে বৰ্মান দাদাই আৰু মই হাৰি গ'লোঁ কিন্তু এতিয়া আমি কৰিম বাৰ্গাৰ চেলেঞ্জ আৰু এতিয়া মই বৰ্মান দাদাৰ পৰা জিকি দেখাম আৰু আপোনালোকে চাই থাকিব হ'লে এতিয়া ষ্টাৰ্ট কৰি দিওঁ আৰু এতিয়া ষ্টাৰ্ট বাটন দবাই লৈছোঁ Let's go. Let's go. Yeah. আৰু যেহেতু মই জিকি গ'লোঁ আৰু বৰ্মান দাদা হাৰি গ'ল আৰু দাদাক এনে মই মোৰ ফালৰ পৰা এটা গিফ্ট দিছোঁ এয়া গামোচা এইবোৰ একো প্ৰয়োজন নাছিলে যিহেতু ভণ্টিয়ে দিছে হ'লেও প্ৰথমবাৰৰ কাৰণে গ্ৰহণ কৰিছোঁ তাকে ভণ্টিকো আৰু আগলৈ যোৱাত যিহেতু সকলোৱে ছাপোৰ্ট কৰে অকণমান ভণ্টিক তাকে ভণ্টিৰ আলবিন শ্ব'টো একচুৱেলি ভণ্টিৰ চেনেলটোত যিহেতু মই কেতিয়াও অহা নাছিলোঁ এনেকৈ তো আজি আহিলোঁ তাকে আৰু আহি থাকিম একচুৱেলি ধামাকা ভিডিঅ' আহি থাকিব ভণ্টিৰ লগত তেন্তে সকলোৱে ছাবস্ক্ৰাইব কৰি দিয়ক ভণ্টি তেন্তে আৰু পুনৰ নতুন এটা ভিডিঅ'ত লগ পাম যিহেতু সোনকালে লগ পাম যিহেতু ভিডিঅ'খিনি চাই থাকিব ভণ্টিৰ
এতিয়া মানে দাদাই বোলে যাব বুলি কৈছেগে মানে তাকে বহুত সময় বহিলোঁ খালোঁ এনজয় কৰিলোঁ তো ভণ্টিৰ লগত যিহেতু এতিয়া যাবলৈ ওলাইছোঁ তো এতিয়া ভণ্টি তুমি ঘৰত থাকা আৰু এতিয়া ভালকৈ এটা গৈ থাকোঁ আৰু মোৰ আৰু এয়া দাদা এতিয়া যাব আৰু সেইফালে যিহেতু তাক গৈ আছোঁ মই আৰু এইখন মোৰ বাইকখন এইটো এয়া মই আপোনালোকে দেখাই দিছোঁগৈ আৰু বৰ্মন দাদা বাইকখন বহুত মৰমত থয় হয় মৰমত ৰাখিব লাগিব আৰু কি ক'বা আৰু এইখনে আৰু মোৰ হয় আৰু একো নাই আৰু হ'ব দিয়ক দাদা অঁ বাই বাই যিহেতু বৰ্মন দাদা গ'ল আৰু এতিয়া চ' মই ভাবিছোঁ আজিৰ ভিডিঅ'টো ইমানখিনিতে এণ্ড কৰিম বুলি ভাবিছোঁ আৰু যদি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কৰিব আৰু মোৰ চেনেল ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব চ' নেক্সট ভিডিঅ'ত লগ পাম তেতিয়ালৈকে বাই বাই